অসমীয়াত 12টা মাহৰ যিকেইটা নাম, সেই নামকেইটা ক'ৰ পৰা সৃষ্টি হৈছে আহকচোন আলোচনা কৰোঁ। এই প্ৰতিটো মাহৰ নাম একো একোটা নক্ষত্ৰৰ সৈতে জড়িত। বহাগ আহিছে বিশাখা নক্ষত্ৰৰ পৰা, জেঠ আহিছে জ্যেষ্ঠা নক্ষত্ৰৰ পৰা, আষাৰ আহিছে পূৰ্বষাৰা নক্ষত্ৰৰ পৰা, শাওণ আহিছে শ্ৰৱণা নক্ষত্ৰৰ পৰা, ভাদ আহিছে পূৰ্ব ভাদ্ৰপদা নামৰ নক্ষত্ৰৰ পৰা, আহিন আহিছে অশ্বিনী নক্ষত্ৰৰ পৰা, কাতি আহিছে কৃত্তিকা নক্ষত্ৰৰ পৰা, আঘোণ আহিছে মৃগশিৰা নক্ষত্ৰৰ পৰা, পুহ আহিছে পুষ্য নক্ষত্ৰৰ পৰা, মাঘ আহিছে মঘা নক্ষত্ৰৰ পৰা, ফাগুন আহিছে ফাল্গুনী নক্ষত্ৰৰ পৰা আৰু চ'ত আহিছে চিত্ৰা নক্ষত্ৰৰ পৰা। কথাখিনি আপোনালোকক অৱগত কৰিলোঁ। যদি ভিডিঅ'টো উপযোগী বুলি অনুভৱ হয় অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব।